আহ শিল্পীৰ কাৰণে এটা মঞ্চটো আমাৰ মানে মন্দিৰৰ নিচিনা এই কাৰণে আমি শিল্পীসকলে মঞ্চত উঠাৰ আগে আগে আমি মানে নমস্কাৰ জনাই আৰু মঞ্চত আমাৰ বেষ্ট পাৰফৰ্মেঞ্চ দিয়াৰ কাৰণে আমি চেষ্টা কৰোঁ কিন্তু কোনো এজন শিল্পীয়ে মঞ্চত ইচ্ছাকৃতভাৱে বা বিনা কাৰণত কাকো বেয়া ব্যৱহাৰ নকৰে বা বেয়া আচৰণ নকৰে ইলিচাৰ ক্ষেত্ৰত মই সেইটোকে কওঁ কাৰণ ইলিচাক আমি যোৱা 4-5 বছৰে লগ পাই আহিছোঁ ইলিচাৰ প্ৰগ্ৰাম আমি বহুতবাৰ চাইছোঁ আৰু আমিও নিজে ইলিচাক আমি আমন্ত্ৰণ কৰি আনিছোঁ মোৰ জাগাত কিন্তু আজিলৈকে আমি ইলিচাৰ পৰা তেনেকুৱা ব্যৱহাৰ পোৱা নাই য'ত আমি সন্তুষ্ট হ'ব পৰা নাই বা তেনেকুৱা কোনো বেয়া আচৰণ আমি দেখিবলৈ পোৱা নাই কিন্তু এই কেইদিনমান আগত যিটো বঙাইগাঁৱত কি আছিলে বৈঠামাৰী যিটো বিহুৰ মঞ্চত যে ইলিচা বৰক যে মানে বেয়া আচৰণ কৰা বুলি ক'লে তো এইটো চাই পেলাই আমি এইটো মানে আমি গ্ৰহণ কৰিব পৰা নাই কাৰণ যি ছোৱালীজনীয়ে কোনোদিন এনেকুৱা ব্যৱহাৰ কৰা নাই তো বিনা কাৰণত যে ওদালগুৰিৰ পৰা সুদূৰ মানে বঙাইগাঁও বৈঠামাৰীত গৈ পেলাই য'ত মানে সি কাকো চিনি নাপায় য'ত এটাও বড়ো মানুহ নাই বা এনেকুৱা ব্যৱহাৰ কৰিবৰ কাৰণে য'ত মানে সাহসে কৰিব নোৱাৰে ঠিক তেনেকুৱা জাগাত গৈ পেলাই যে এইখিনি কথা ক'ব লগা হ'ল তো এইটো কিন্তু কমিটিৰ মানুহে স্বীকাৰ কৰা নাই যে কি পৰিস্থিতিত যে ইলিচা বড়োৱে এইখিনি কথাটো ক'ব লগা হ'ল সেই কমিটিৰ যিটো বিহু কমিটি এখেতসকলক আমি এইটোৱে দেখিবলৈ পাইছোঁ যে নিজৰ যিটো ভুল এই ভুলটো তাৰমানে ঢাকি থোৱাৰ কাৰণে সিহঁতে অকল ইলিচা বড়োক মানে দোষটো জাপি দিব বিচাৰিছে এইটো কোনো কাৰণৰ গ্ৰহণযোগ্য নহয় আমি মানে ধিক্কাৰ দিছোঁ মানে এজন আৰ্টিষ্ট হিচাপে কাৰণ ইলিচা হ'ল আমাৰ ছোৱালী আমাৰ মানে তাৰ আমাৰ বড়ো সমাজৰ যিটো সাংস্কৃতিক ফিল্ডত তাৰ যিখিনি কণ্ট্ৰিবিউশ্যন আছে এইটো আমিহে জানো তো গতিকে আমাৰ এজন ছোৱালীক এজন শিল্পীক নি পেলাই তেনেকুৱা যে ব্যৱহাৰ কৰিছে এইটো আমি কোনোদিনাও গ্ৰহণ কৰিব নোৱাৰোঁ কাৰণ ইলিচায়ে কিবা এটা মানে পৰিস্থিতিৰ সন্মুখীন হৈছে নিশ্চয় তাক কোনোবা বেয়া ব্যৱহাৰ কৰিছে বেয়া ইংগিত দিছে সেইকাৰণে এইখিনি কথাটো মানে ক'ব লগা হ'ল কিন্তু ইলিচা বড়োক তাৰমানে সহায় কৰিব নোৱাৰে বা সহায় নকৰাকৈ ইলিচা বড়োক যে অপমান দিলে বৈঠামাৰী বিহু কমিটিয়ে সেইটো আমি কোনো ধৰণে মানে সহজে ল'ব পৰা নাই গতিকে মই সেইটোকে ক'ব বিচাৰিছোঁ যাতে ভৱিষ্যতে আমাৰ কোনো মানে শিল্পীক নি পেলাই তেনেকুৱা ব্যৱহাৰ নকৰে আৰু মানে যিটো মানে বিহু কমিটি বৈঠামাৰী বিহু কমিটি এখেতসকলে নিজৰ মানে দোষটো স্বীকাৰ কৰিবই লাগিব আৰু মই সেইটোকে অনুৰোধ জনাম এইটো ঘটনাৰ পাছৰ পৰা আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাই আছোঁ যে ইলিচা বড়োক বহুতজন ব্যক্তিয়ে মানে ট্ৰল কৰিছে যাতে তাৰ পৰা দূৰত থাকে মই সেইটোকে অনুৰোধ জনাম আৰু বিহু কমিটিক মই আকৌ এবাৰ সুখী অনুৰোধ দিছোঁ যে ভৱিষ্যতে যাতে তেনেকুৱা কাম নকৰে আৰু যিমান কৰিও আমি এইটো মানে গ্ৰহণ কৰিব নোৱাৰোঁ যে ইলিচা বড়োৱে যে তেনেকুৱা আচৰণ কৰে বা তেনেকুৱা কেৰেক্টাৰত ছোৱালী আমি এইটো কোনোদিনেও মানিব নোৱাৰে ইয়াতে গৈ পেলাই ইলিচা বড়োৱে কিবা এটা মানে সন্মুখীন হ'ব লগা হৈছে কিবা এটা মানে তাক বেয়া ব্যৱহাৰ কৰিছে বা বেয়া ইংগিত দিছে গতিকে ইয়াৰ দোষটো বিহু কমিটিয়ে ল'বই লাগিব